আমাৰ সমস্যাটো হ'ল আজি 3 দিনৰ পৰা ল'ৰা ছোৱালী স্কুল আহিব পৰা নাই। শিক্ষক সকলো আহিছে, শিক্ষকো আহিব পৰা নাই, শিক্ষক আহি ঘূৰি গুচি গৈছে। আৰু আমি এটা বিচাৰিছোঁ তাৰমানে অনুৰোধ কৰিছোঁ যে চৰকাৰক এটা সুবিধাৰ কাৰণে ৰাস্তা সুবিধা কৰি দিয়ক আমাক পানীত। সেইটোৱে আমাৰ মেইন বস্তু। স্কুলৰ ভিতৰত পানী সোমাইছিলে, শিক্ষকো আহিছে তেখেতক ঘূৰি গৈছে, ল'ৰা ছোৱালীও আহিছে ঘূৰি গুচি গৈছে। আমাৰ ওচৰতে ঘৰৰ ওচৰতে যেতিয়া দেখা পাইছোঁ। আৰু পানী হ'লে পৰিৱেশটো খুব বেয়া হয় সেইখিনিত। সেয়ে কিমান দিনৰ পৰা হৈ আছে? এতিয়া আমাৰ আজি ধৰি 4 দিনমান হ'ল। কোনো ল'ৰা ছোৱালী যাব পৰা নাই, ভিতৰলৈ শিক্ষকো যাব পৰা নাই। শিক্ষকৰ পেটলৈ পানী ইমান হয়। শিক্ষকক আহিছে, তেখেতলোকে চাই চিতি বহুত পৰা ৰৈ পেলাই বহুত পৰা তেখেতৰ আলোচনা কৰি পেলাই যাব নোৱাৰে, ঘূৰি গুচি গৈছেগৈ তেখেতলোক। কৃত্ৰিম পানীৰ সৃষ্টি বেছি হৈছে। কৃত্ৰিম পানীৰ কাৰণে আপোনাৰ সমস্যা এইটো এনেকুৱা ধৰণৰ হৈছে। কৃত্ৰিম পানীটো কেনেকৈ ৰোধ কৰিব পাৰে আমি চৰকাৰক দাবী জনাইছোঁ আৰু কৃত্ৰিম পানীটো যেন ৰোধ কৰিব পাৰে, সেইটোৱেই আমাৰ এই অঞ্চলৰ বিদ্যালয়ৰ লগতে আৰু আছে। বিদ্যালয়ৰ লগত আমাৰ নামঘৰ আছে, LP এখন স্কুল আছে আৰু আমাৰ ক্লাব এটা আছে। তিনিওটা সমস্যাৰ সমাধানটো বানপানীৰ সমস্যা বহুত গৈ আছে। আমাৰ আজি গৈ 3 দিনমান হ'ল, মনটো বেয়া লাগি আছে। স্কুলৰ পৰা পঢ়িব পৰা নাই পানীৰ কাৰণে। ভালছে পানী বাঢ়ি গ'ল ন, সেইটো কাৰণে আহিব নোৱাৰিলোঁ। স্কুল পঢ়িব পৰা নাই। নোৱাৰিলোঁ। কিমান দিনৰ পৰা?